জ্ঞানজ্যোতি ইউটিউব চেনেলৰ অন্য এটা নতুন এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ হ'ব। আজি এই ভিডিঅ'টো কোনো ধৰণৰ নটিফিকেশ্যনৰ ওপৰত নহয়, যিহেতু HS ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম আহিছে, সেয়েহে ইতিহাস বিভাগৰ ছাত্ৰ হিচাপে মই HS ছেকেণ্ড ইয়াৰৰ বুৰঞ্জী বিষয়ৰ প্ৰতিটো লেচনৰ কুৱেশ্যন এনচাৰসমূহ আমি আলোচনা কৰিম। গতিকে এই ভিডিঅ'সমূহ যদিহে HS ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে চাইছে তেনেহ'লে অতি গুৰুত্বপূৰ্ণ। লগতে আগতে HS ছেকেণ্ড ইয়াৰৰ যি বুৰঞ্জী বিষয়ৰ আছিল, সেই বুৰঞ্জী বিষয়ৰ দুটা লেচন ফাৰ্ষ্ট আৰু ছেকেণ্ড লেচনৰ কুৱেশ্যন এনচাৰসমূহ আপলোড কৰিছোঁ আৰু সেইসমূহ আজি থাৰ্ড লেচনৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত গৈ চাই ল'ব পাৰিবা। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। তৃতীয় অধ্যায় হৈছে বন্ধুত্ব, জাতি আৰু শ্ৰেণী, প্ৰাৰম্ভিক সমাজ। অতি চমু প্ৰশ্ন উত্তৰ: মহাভাৰতখন কিমান শ্লোকেৰে সমৃদ্ধ? উত্তৰ: মহাভাৰতখন প্ৰায় 1,00,000ৰো অধিক শ্লোকেৰে সমৃদ্ধ বুলি কোৱা হয়। 2 নম্বৰ, বংশ কাক বোলে? কেইবা পুৰুষৰ পাছত বহু সংখ্যক পৰিয়াল আৰু ব্যক্তিৰ সমষ্টিক বংশ বুলি কোৱা হয়। 3 নম্বৰ কুৱেশ্যন: স্বজনীয়তা কাক বোলে? উত্তৰ: পৰিয়ালৰ জৰিয়তে কিছুমান মানুহৰ মাজত যি সম্বন্ধৰ সৃষ্টি হয় বা যি সম্বন্ধই কিছুমান মানুহক এক সমূহ বা গোট হিচাপে বান্ধি ৰাখে, তেনে সম্বন্ধকেই স্বজনীয়তা বুলি কোৱা হয়। 4 নম্বৰ কুৱেশ্যন: পিতৃস্থানীয় সম্বন্ধ কাক বোলে? উত্তৰ: স্বজনীয়তা সম্বন্ধবোৰ পিতৃফালৰ পৰা ধৰা হ'লে তেনে সম্বন্ধক পিতৃস্থানীয় সম্বন্ধ বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যন: মাতৃস্থানীয় সম্বন্ধ কাক বোলে? উত্তৰ: স্বজনীয়তা সম্বন্ধবোৰ মাতৃফালৰ পৰা ধৰা হ'লে তেনে সম্বন্ধক মাতৃস্থানীয় সম্বন্ধ বুলি কোৱা হয়। নেক্সট 6 নম্বৰ কুৱেশ্যন: ভাৰতবৰ্ষত কেতিয়াৰ পৰা পিতৃপ্ৰধান আদৰ্শ অনুসৰণ কৰা হৈছিল? উত্তৰ: খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰাই অনুসৰণ কৰি অহা হৈছে। 7 নম্বৰ কুৱেশ্যন: বহিৰ্বিবাহ প্ৰথা বুলিলে কি বুজা? উত্তৰ: কন্যা সন্তানক নিজ গোত্ৰৰ বাহিৰত বিয়া দিয়া প্ৰথাকে বহিৰ্বিবাহ প্ৰথা বুলি কোৱা হয়। এতিয়া আমি 8 নম্বৰ কুৱেশ্যন আলোচনা কৰিম। 8 নম্বৰ আছে যে হিন্দু সমাজত প্ৰচলিত 8 প্ৰকাৰ বিবাহ পদ্ধতিৰ নাম লিখা। উত্তৰ: হিন্দু সমাজত প্ৰচলিত 8 প্ৰকাৰ বিবাহ পদ্ধতি হ'ল ব্ৰাহ্ম বিবাহ, দৈৱ বিবাহ, অৰ্চ বিবাহ, প্ৰজাপত্য বিবাহ, গন্ধৰ্ব বিবাহ, ৰাক্ষস বিবাহ, অসুৰ বিবাহ আৰু পিশাচ বিবাহ। 9 নম্বৰ কুৱেশ্যন: অন্তৰ বিবাহ কাক বোলে? উত্তৰ হ'ব যিবোৰ পৰিয়ালৰ বিবাহ কাৰ্য সাধাৰণতে নিজ জাতি, গোত্ৰ, গাঁও আদিৰ ভিতৰত হয়, তেনে বিবাহক অন্তৰ বিবাহ বোলে। 10 নম্বৰ কুৱেশ্যন: কাজ বা জাতি শব্দটো কেতিয়াৰ পৰা ব্যৱহাৰ হৈছিল? উত্তৰ: 16 শতিকাত ভাৰতলৈ অহা পৰ্তুগীজসকলে ভাৰতীয়ক জাতি বুজাবলৈ কাজ বা জাতি শব্দটো ব্যৱহাৰ কৰিছিল। 11 নম্বৰ কুৱেশ্যন: বৰ্ণ, ধৰ্ম বা আদৰ্শ জীৱিকা কাক বোলে? উত্তৰ: ধৰ্মসূত্ৰ আৰু ধৰ্মশাস্ত্ৰসমূহে 4টা বৰ্ণই কৰিবলগীয়া কামসমূহ বৰ্ণনা কৰিছে। এই কামসমূহকে বৰ্ণ, ধৰ্ম বা আদৰ্শ জীৱিকা বুলি কোৱা হয়। 12 নম্বৰ কুৱেশ্যন: একলব্যই কোন আছিল? একলব্য এটি নিষাদ বা চিকাৰীৰ সন্তান আছিল। 13 নম্বৰ কুৱেশ্যন: দ্ৰোণাচাৰ্য কোন আছিল? উত্তৰ: কুৰু পাণ্ডৱৰ শিক্ষাগুৰু আছিল দ্ৰোণাচাৰ্য। 14 নম্বৰ কুৱেশ্যন: দ্ৰোণাচাৰ্যই কাক শ্ৰেষ্ঠ ধনুৰ্বিদ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল? উত্তৰ: অৰ্জুনক। 15 নম্বৰ কুৱেশ্যন: মুদ্ৰাৰাক্ষস নাটকৰ ৰচক কোন? উত্তৰ হ'ল বি. শাখাদত্ত। 16 নম্বৰ কুৱেশ্যন: সাতবাহন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? আৰু সেই সাতবাহন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল শ্ৰী সাতকৰ্ণী, তেওঁ গৌতম পুত্ৰ। 17 নম্বৰ কুৱেশ্যন: বৰ্ণৰ আধাৰত সমাজত কেই ভাগত ভাগ কৰা হৈছে? উত্তৰ: যে বৰ্ণৰ আধাৰত সমাজক 4টা ভাগত ভাগ কৰা হৈছে। 18 নম্বৰ কুৱেশ্যন: মৃচ্ছকটিকা নামৰ নাটকখনৰ ৰচক কোন? উত্তৰ হ'ল শূদ্ৰক। বাঘ সদৃশ পতি বুলি কাক কোৱা হয়? উত্তৰ হ'ল ভীমক। হিড়িম্বা কোনে বিবাহ কৰিছিল? ভীমে। 21 নম্বৰ কুৱেশ্যন:
ঘটোৎকচ কাৰ পুত্ৰ আছিল? উত্তৰ ভীম আৰু হিড়িম্বাৰ পুত্ৰ হ'ল ঘটোৎকচ। মহাভাৰতৰ ৰচক কোন? উত্তৰ ব্যাসদেৱ। মহাভাৰতৰ কিমান শ্লোক আছে? প্ৰায় 1 লাখৰো অধিক শ্লোক আছে। দ্ৰৌপদীৰ পিতৃৰ নাম কি আছিল? উত্তৰ পাঞ্চাল ৰাজ দ্ৰুপদ। কুন্তী আৰু নিষাদী নামৰ চুটিগল্পটোৰ ৰচক কোন? উত্তৰ হ'ল মহাশ্বেতা দেৱী হ'ল এই চুটিগল্পৰ ৰচক। সংস্কৃত ব্যাকৰণ অষ্টাধ্যায়ী কোনে ৰচনা কৰিছিল? উত্তৰ পাণিনিয়ে। 2, 3 বা 4 ভিতৰত অহা কুৱেশ্যন চমুহ প্ৰশ্ন উত্তৰ ইয়াৰ হ'ব 1 নম্বৰটো হ'ব কিয় আৰু কাৰ মাজত মহাভাৰতৰ যুদ্ধ সংঘটিত হৈছিল? উত্তৰ হস্তিনাপুৰৰ সিংহাসন আৰোহণক প্ৰশ্ন কৰি কৌৰৱ আৰু পাণ্ডৱৰ মাজত মহাভাৰতৰ যুদ্ধখন সংঘটিত হৈছিল। 2 নম্বৰ কুৱেশ্যন মহাভাৰতৰ সমালোচনামূলক সংস্কৰণ কাম কোনে কেতিয়া আৰম্ভ কৰিছিল? উত্তৰ 1919 চনত প্ৰসিদ্ধ সংস্কৃত পণ্ডিত V.S. সুকণ্ঠাকৰ নেতৃত্বত মহাভাৰতৰ সমালোচনাত্মক সংস্কাৰৰ কাম আৰম্ভ হৈছিল। 3 নম্বৰ কুৱেশ্যন পিতৃপ্ৰধান আৰু মাতৃপ্ৰধান সমাজৰ বা পৰিয়ালৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ স্বজনীয় সম্বন্ধবোৰ পিতৃফালৰ হ'লে তাক পিতৃপ্ৰধান বা পিতৃস্থানীয় সম্বন্ধ বুলি কয়। আনহাতে স্বজনীয় সম্বন্ধবোৰ মাতৃফালৰ পৰা হ'লে তাক মাতৃপ্ৰধান বা মাতৃস্থানীয় সম্বন্ধ বুলি কোৱা হয়। এইখিনিয়ে। নেক্সট কুৱেশ্যন চাৰি নম্বৰ কুৱেশ্যন বহুপতি আৰু বহুপত্নী বিবাহ কাক বোলে? উত্তৰ এজনী নাৰীয়ে বহুপতি বা স্বামী গ্ৰহণ কৰিলে তেনে পদ্ধতিক বহুপতি বিবাহ বুলি কোৱা হয়। আনহাতে এজন পুৰুষে বহুপত্নীৰ পাণি গ্ৰহণ কৰা কাৰ্যক বা বিবাহক বহুপত্নী বিবাহ বুলি কোৱা হয়। গোত্ৰ কেনেকৈ সৃষ্টি হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 1000 মানৰ পৰাই শ্ৰেণী বিভাজনৰ কাৰণে গোত্ৰ পদ্ধতিৰ প্ৰচলন হৈছিল। ব্ৰাহ্মণসকলৰ শ্ৰেণী বিভাজন কৰাটো আছিল গোত্ৰ পদ্ধতিৰ প্ৰচলনৰ মুখ্য উদ্দেশ্য। প্ৰতিটো গোত্ৰ এজন ঋষিৰ নামেৰে নামকৰণ কৰা হৈছিল। ফলত একোটা গোত্ৰৰ সদস্যসকলক একোজন ঋষিৰ বংশধৰ বুলি গণ্য কৰা হৈছিল। গোত্ৰৰ লোকসকলৰ কাৰণে প্ৰধানকৈ 2টা নিয়ম আছিল। এটা হ'ল কন্যাৰ বিবাহৰ পিছত পিতৃগোত্ৰ ত্যাগ কৰি স্বামী গোত্ৰ গ্ৰহণ কৰা আৰু আনটো হ'ল সমগোত্ৰীয় লোকসকলৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন নকৰা। নেক্সট কুৱেশ্যন গান্ধাৰী কোন আছিল? তেওঁ দুৰ্যোধনক কি উপদেশ দিছিল? উত্তৰ কৌৰৱসকলৰ মাতৃ আছিল গান্ধাৰী। তেওঁ দুৰ্যোধনৰ শেষৰ বাৰৰ কাৰণে পাণ্ডৱসকলৰ লগত যুদ্ধ নকৰিবলৈ উপদেশ দিছিল। কিন্তু দুৰ্যোধনে মাতৃৰ উপদেশ আওকাণ কৰি পঞ্চপাণ্ডৱৰ বিপক্ষে কুৰুক্ষেত্ৰৰ যুদ্ধত অৱতীৰ্ণ হয়। শেষত এই যুদ্ধত দুৰ্যোধনৰ মৃত্যু হয়। নেক্সট কুৱেশ্যন মনুস্মৃতি অনুসৰি পুৰুষে কি উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰে? উত্তৰ মনুস্মৃতি অনুসৰি পুৰুষসকলৰ সম্পত্তি আহৰণৰ 7 প্ৰকাৰ উপায় বৰ্ণনা কৰিছে আৰু সেই 7 প্ৰকাৰ উপায় হ'ল উত্তৰাধিকাৰী সূত্ৰে বিচাৰি লোৱা, ক্ৰয় কৰি, জয় কৰি, বিনিয়োগ কৰি, কাম কৰি আৰু উপহাৰ হিচাপে সম্পত্তি আহৰণ কৰিব পাৰিছিল। নেক্সট কুৱেশ্যন দ্ৰোণ আৰু একলব্য কোন আছিল? উত্তৰ দ্ৰোণ পঞ্চপাণ্ডৱ আৰু কৌৰৱসকলৰ শিক্ষাগুৰু আছিল। এজন নিষাদ বা ব্যাধৰ সন্তান আছিল একলব্যইও মনে প্ৰাণে দ্ৰোণাচাৰ্যক গুৰু হিচাপে পাবলৈ ইচ্ছা কৰিছিল। কিন্তু দ্ৰোণাচাৰ্যই তেওঁক শিষ্য হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। 11 নম্বৰ কুৱেশ্যন ঘটোৎকচ কোন আছিল? উত্তৰ হিড়িম্বাৰ গৰ্ভত আৰু ভীমৰ ঔৰসত ঘটোৎকচৰ জন্ম হৈছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত ঘটোৎকচে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 12 নম্বৰ কুৱেশ্যন মাতংগ কোন আছিল? উত্তৰ মাতংগৰ পূৰ্ব নাম আছিল বোধিসত্ত্ব। এবাৰ তেওঁ বাৰাণসী নগৰৰ বাহিৰত এজন চণ্ডালৰ পুত্ৰৰ ৰূপত জন্ম গ্ৰহণ কৰি মাতংগ নাম লয়। মাতংগৰ চৰিত্ৰৰ জৰিয়তে সেই সময়ত প্ৰচলিত সমাজৰ শ্ৰেণী বিভাজনৰ বিষয়ে জানিব পাৰি। অৰ্থাৎ উচ্চ শ্ৰেণীৰ লোকসকলৰ দ্বাৰাই যে তথাকথিত নিম্ন শ্ৰেণীৰ লোকসকল অৱহেলিত হ'ব লগা হৈছিল সেই বিষয়ে মাতংগৰ চৰিত্ৰৰ পৰাই জানিব পাৰি। 13 নম্বৰ কুৱেশ্যন চণ্ডালসকলৰ কাম কি আছিল? উত্তৰ মনুস্মৃতিত চণ্ডালসকলৰ কৰ্তব্যসমূহ নিৰ্ধাৰণ কৰিছে। মনুস্মৃতি অনুসৰি তেওঁলোকে গাঁৱৰ বাহিৰত বাস কৰিব লাগিছিল।
তেওঁলোকে মাটিৰ পাত্ৰ ব্যৱহাৰ, মৃত লোকৰ কাপোৰ আৰু লোৰ অলংকাৰ পৰিধান কৰাটো নিয়ম আছিল। ৰাতি গাঁও আৰু নগৰত তেওঁলোকৰ প্ৰৱেশ কৰাটো বাধা আছিল। অকলশৰীয়া বা অসহায় ব্যক্তিক বা লোকসকলক অন্ত্যেষ্টিক্ৰিয়া কৰাটো তেওঁলোকৰ এটা মুখ্য দায়িত্ব আছিল। 14 নম্বৰ কুৱেশ্যন, স্ত্ৰীধন মানে কি? উত্তৰ, কোনো ছোৱালীয়ে তেওঁ বিবাহৰ সময়ত পোৱা উপহাৰ বা ধনকে স্ত্ৰীধন বুলি কোৱা হৈছিল। এনে ধন বা সম্পত্তিৰ ওপৰত মহিলাৰ অধিকাৰ সমাজে মানি লৈছিল। উল্লেখযোগ্য, এনে ধনৰ ওপৰত স্বামীৰ কোনো অধিকাৰ নাছিল, নাইবা তেওঁ এনে ধন দাবীও কৰিব নোৱাৰিছিল। 15 নম্বৰ কুৱেশ্যন, ইতিহাসবিদসকলে মহাভাৰতৰ কাহিনী দুটা ভাগত ভাগ কৰিছিল? উত্তৰ, বৰ্ণনাত্মক আৰু আনটো হ'ল উপদেশাত্মক। নেক্সট কুৱেশ্যন, স্বজনীয়তা বুলিলে কি বুজা? আৰু ইয়াৰ উত্তৰ হ'ল যে পৰিয়ালৰ স্বজনীয়তাৰ এটা অংশ পৰিয়ালৰ জৰিয়তে কিছুমান মানুহৰ মাজত যি সম্বন্ধ সৃষ্টি হয় বা যি সম্বন্ধই কিছুমান মানুহক এটি সমূহ বা গোট হিচাপে বান্ধি ৰাখে, তেনে সম্বন্ধকে সাধাৰণতে স্বজনীয়তা বুলি কোৱা হয়। 17 নম্বৰ কুৱেশ্যন, মনুস্মৃতি অনুসৰি মহিলাসকলে কি কি উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰে? উত্তৰ, মনুস্মৃতি অনুসৰি মহিলাসকলে 6 প্ৰকাৰে নিয়মেৰে সম্পত্তি আহৰণ কৰিব পাৰে আৰু সেই নিয়ম বা উপদেশসমূহ হ'ল বিবাহৰ যোগেদি বা বিবাহৰ সময়ত পোৱা উপহাৰৰ যোগেদি, পিতা আৰু ভাতৃৰ পৰা উপহাৰ স্বৰূপে, ইয়াৰ উপৰি পৰৱৰ্তী সময়ত পোৱা উপহাৰ তথা তেওঁ মৰমীয়াল স্বামীৰ পৰা পোৱা উপহাৰ স্বৰূপে। যজ্ঞ বুলিলে কি বুজা? উত্তৰ, যজ্ঞৰ লগত অগ্নি আৰু বিষ্ণু দেৱতাৰ নাম জড়িত। আৰ্যসকলৰ ধৰ্ম আছিল যজ্ঞকেন্দ্ৰিক। যজ্ঞ অতি জটিল প্ৰক্ৰিয়া। পুৰোহিত শ্ৰেণীৰ বাহিৰে অন্য কোনো লোকে যাতে যজ্ঞৰ কাম সম্পন্ন কৰিব নোৱাৰিছিল। বৰষুণ, ভাল খেতি, যুদ্ধত জয়, সম্পদ বৃদ্ধি, সুদীৰ্ঘ জীৱন-যাপন আদিৰ কাৰণে প্ৰাৰ্থনা জনাই যজ্ঞ অনুষ্ঠিত কৰা হৈছিল। পৰৱৰ্তী বৈদিক যুগত যজ্ঞৰ প্ৰক্ৰিয়া অধিক জটিল হয়। 19 নম্বৰ কুৱেশ্যন, অশ্বমেধ যজ্ঞৰ বিষয়ে আলোচনা কৰা বা চমুকৈ লিখা। উত্তৰ, আৰ্যসকলৰ সময়ৰ পৰাই অশ্বমেধ যজ্ঞৰ প্ৰচলন কৰা কথা জনা যায়। অশ্বমেধ যজ্ঞৰ অনুষ্ঠানটো আছিল সম্ৰাট বা ৰাজ চক্ৰৱৰ্তী গণ্য হোৱাৰ উপায়। যিজন ৰজাই এই যজ্ঞ সমাপন কৰিব খোজে তেওঁ বহু সৈন্য সামন্তৰে এটা শক্তিশালী অশ্বক স্বাধীনভাৱে বিচৰণ কৰিবলৈ এৰি দিয়ে। অশ্বটোৰ লগত এজন ৰাজ প্ৰতিনিধি সসৈন্যে যোৱাৰ নিয়ম আছিল। অশ্বটো বিভিন্ন ৰাজ্যত উপস্থিত হোৱাৰ লগে লগে সেইবোৰ ৰাজ্যৰ ৰজাই অশ্বক বন্দী কৰি অশ্বৰক্ষক সৈন্যদলৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল অথবা অশ্বধিকাৰী ৰজাৰ বশ্যতা স্বীকাৰ কৰিব লাগিছিল। অশ্বৰক্ষক সেনাদলে যদি সকলো বিৰোধী ৰজাক পৰাস্ত কৰি অশ্বটোক ঘূৰাই আনিব পাৰে, তেন্তে অশ্বটোৰ যজ্ঞত বলি দি অশ্বমেধ যজ্ঞ সমাপন কৰিব পাৰিছিল। আৰু এই যজ্ঞ সমাপন কৰাতা ৰজাজনক সম্ৰাট বা ৰাজ চক্ৰৱৰ্তী বুলি ঘোষণা কৰা হৈছিল। ৰাজসূয় যজ্ঞকাৰী ৰজাৰ ৰাজধানীলৈ সকলো ৰাজ্য ৰজাক নিয়ন্ত্ৰণ কৰিছিল। তেওঁলোকে আহি যজ্ঞকাৰী ৰজাৰ অধীনতা মানি লৈছিল। কোনো ৰজা আহিবলৈ অমান্তি হলে তেওঁৰ যুদ্ধত পৰাস্ত কৰা হৈছিল। এনেধৰণৰ ৰাজ চক্ৰৱৰ্তী ৰাজ্য প্ৰতিষ্ঠাই ৰাষ্ট্ৰীয় ঐক্য বা ৰাজনৈতিক সংহতি ৰক্ষা কৰিছিল। ৰচনাধৰ্মিক প্ৰশ্ন উত্তৰ 5, 6, 7 বা 8 নম্বৰৰ ভিতৰত। 1 নম্বৰ কুৱেশ্যন, কিয় সম্ভ্ৰান্ত পৰিয়ালৰ মাজত পিতৃতান্ত্ৰিক আদৰ্শ গুৰুত্ব বুলি বিবেচিত হৈছিল? ব্যাখ্যা কৰা। উত্তৰ, প্ৰাচীন কালত সম্ভ্ৰান্ত পৰিয়ালৰ মাজত পিতৃতান্ত্ৰিক আদৰ্শ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল। ইয়াৰ কাৰণ হিচাপে হস্তিনাপুৰৰ সিংহাসনৰ কাৰণে কুৰু আৰু পাণ্ডৱৰ মাজত যুদ্ধৰ কথাকে ক'ব পাৰি। কাৰণ কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱে জয়লাভ কৰাৰ পিছত হস্তিনাপুৰৰ সিংহাসন দাবী হিচাপে পাণ্ডৱসকলে পিতৃতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। মহাকাব্য যুগৰ আগতেই পিতৃপ্ৰধান পৰিয়াল আদৰ্শ আছিল, কিন্তু মহাভাৰতৰ যুদ্ধ বা ঘটনাই এই আদৰ্শ অধিক দৃঢ়তাৰে প্ৰতিষ্ঠা কৰিছিল। পিতৃপ্ৰধান পৰিয়ালৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এয়ে যে পিতৃৰ মৃত্যুৰ পিছত পুত্ৰসকলৰ মাজত তথা সিংহাসন উত্তৰাধিকাৰী ক্ষমতা লাভ কৰে। সেয়ে প্ৰাচীন কালৰে পৰাই ভাৰতবৰ্ষত পৰিয়ালৰ মাজত পিতৃতান্ত্ৰিক আদৰ্শ গুৰুত্বপূৰ্ণ মানি অহা হৈছে। 2 নম্বৰ কুৱেশ্যন, কিয় প্ৰাৰম্ভিক অৱস্থাত
ৰাজ্যসমূহৰ শাসকসকল সক্ৰিয় আছিল? আলোচনা কৰা। উত্তৰ, যে প্ৰাচীন কালৰ সমাজ ব্যৱস্থা 4 ভাগত বিভক্ত আছিল আৰু সেই ভাগকেইটা আছিল ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য। গতিকে ব্ৰাহ্মণসকলে সমাজৰ শ্ৰেষ্ঠ স্থান লাভ কৰিছিল। ইয়াৰ পিছতে ক্ষত্ৰিয়সকলৰ স্থান আছিল। নিয়মমতে ক্ষত্ৰিয় বংশৰ লোকসকলে শাসন কৰা, যুদ্ধ কৰা বা দেশ ৰক্ষাৰ দায়িত্ব লাভ কৰিছিল। সেইফালৰ পৰাই প্ৰাচীন কালত ক্ষত্ৰিয় বংশৰ লোকসকলে শাসন ক্ষমতা লাভ কৰিছিল। প্ৰাচীন কালৰ প্ৰথম ভাগত ক্ষত্ৰিয় বংশৰ লোকসকলে ৰাজ্যসমূহ শাসন কৰাৰ প্ৰমাণ পোৱা যায়। একলব্য ক্ষত্ৰিয় বংশৰ লোক নাছিল কাৰণে দ্ৰোণাচাৰ্যই একলব্যক ধনুৰ্বিদ্যা দিবলৈ কুণ্ঠাবোধ কৰিছিল। অৱশ্যে পিছলৈ অক্ষত্ৰিয় লোকৰ ৰজা হোৱাৰ বহু উদাহৰণ আছে। উদাহৰণ হিচাপে মৌৰ্য বংশৰ কথাকে ক'ব পাৰি, কাৰণ মৌৰ্য বংশৰ শাসক চন্দ্ৰগুপ্ত মৌৰ্য এজন অক্ষত্ৰিয় লোক আছিল। শাসক আৰু যোদ্ধা হিচাপে তেওঁ কোনো গুণে পিছপৰা নাছিল। ঠিক তেনেদৰে মধ্য এছিয়াৰ পৰা অহা লোকসকল বহুতে ম্লেচ্ছ, বৰ্বৰ বা বিদেশী বুলি উল্লেখ কৰিছিল। 3 নম্বৰ কুৱেশ্যন, মহাভাৰত এজন লিখকৰ দ্বাৰা ৰচনা কৰাটো সম্ভৱ আছিল নে? আলোচনা কৰা। উত্তৰ, সাহিত্যিক পৰম্পৰা অনুসৰি মহাভাৰতৰ ৰচক ঋষি ব্যাসদেৱ বুলি কোৱা হয়, কিন্তু এনে এখন বৃহৎ আকাৰৰ ধৰ্মীয় পুথি এজন মানুহৰ দ্বাৰা ৰচিত হৈছিল নে নাই সেই বিষয়ে পণ্ডিতসকলৰ মাজত মত বিৰোধ দেখা যায়। কাৰণ প্ৰাৰম্ভিক অৱস্থাত এই পুথিখন শ্লোক 10,000 আছিল, যদিও পিছলৈ ইয়াৰ শ্লোকৰ সংখ্যা 1,00,000লৈ বৃদ্ধি পায়। এইটো বিশ্বাস কৰা হয় যে মূল কাহিনীভাগ ৰচনা কৰিছিল ভাট মাৰাঠীয়ে, যাক সূত বুলি কোৱা হৈছিল। সূতসকল ক্ষত্ৰিয় যোদ্ধাৰ সৈতে ৰণক্ষেত্ৰলৈ গৈছিল আৰু যোদ্ধাৰ ৰণ বিজয় বা আন সাফল্যসমূহক লৈ কবিতা ৰচনা কৰিছিল। প্ৰথম অৱস্থাত এই ৰচনাৰাজি মৌখিক ৰূপত প্ৰচলিত হৈছিল। খ্ৰীষ্টপূৰ্ব 5ম শতিকাৰ পৰাই ব্ৰাহ্মণসকলে ইয়াৰ লিখিত ৰূপ প্ৰদান কৰিছিল। মহাভাৰতত বিভিন্ন ৰজা বা ৰজাৰ কাহিনী বৰ্ণনা পোৱা যায়। সেইফালৰ পৰা ইয়াক ৰচক এজন বুলি ভবাৰ নিশ্চয় সন্দেহৰ অৱকাশ থাকিব। 4 নম্বৰ কুৱেশ্যন, বৌদ্ধ ধৰ্মীসকলে সমাজত প্ৰচলিত বৈষম্য সম্পৰ্কে কি মতামত আগবঢ়ায় তাক আলোচনা কৰা। উত্তৰ, অতি প্ৰাচীন কালৰ পৰাই ভাৰতীয় সমাজত শ্ৰেণী বিভাজন চলি আহিছিল। আনহাতে বৌদ্ধ ধৰ্মই সমাজত সমতা বিচাৰিছিল। সমাজত যাতে কোনো বৈষম্য নাথাকে তাৰ কাৰণে বৌদ্ধ ধৰ্মত নিজ নিজ বিচাৰধাৰা প্ৰস্তুত কৰিছিল। বৌদ্ধ ধৰ্মগ্ৰন্থ ত্ৰিপিটকত বৰ্ণিত এটি কল্পকাহিনী অনুসৰি আদিতে মানুহৰ শাৰীৰিক অৱয়ৱৰ গুণ বিকশিত অৱস্থাত নাছিল। একেদৰে প্ৰাকৃতিক জগতো অবিকশিত অৱস্থাতে নাছিল। সেই সময়ত সকলো ৰাষ্ট্ৰই এক শান্তিপূৰ্ণ অৱস্থাত বাস কৰিছিল আৰু তেওঁলোক প্ৰকৃতিৰ পৰাই জীৱন নিৰ্বাহৰ জোখাৰে আহাৰ সংগ্ৰহ কৰিছিল। নেক্সট কুৱেশ্যন, 5 নম্বৰ, চীনা বৌদ্ধ তীৰ্থযাত্ৰীসকলে চণ্ডালসকলৰ বিষয়ে কি উল্লেখ কৰিছে? উত্তৰ, 5ম শতিকাত ভাৰতলৈ অহা বৌদ্ধ তীৰ্থযাত্ৰীসকলে সেই সময়ৰ ভাৰতবৰ্ষৰ চণ্ডাল বা নিষাদসকলৰ বিষয়ে কিছু মন্তব্য দিয়া পৰিলক্ষিত হয়। বৌদ্ধ ভিক্ষু ভাহিয়াৰে উল্লেখ কৰিছে যে অপৰিচ্ছন্ন বা চণ্ডালসকল ৰাস্তাৰে গৈ থকা সময়ত হাত তালি বজাই যাব লাগিছিল, যাতে আন লোকসকলে তেওঁলোকৰ প্ৰতি কোনো দৃষ্টি নিক্ষেপ কৰাৰ পৰা বিৰত থাকিব পাৰে। আন এজন চীনা তীৰ্থযাত্ৰী জুৱান জাঙে উল্লেখ কৰিছে যে কছাৰী আৰু হৰিজনসকলক নগৰৰ ভিতৰত বাস কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। চীনা বৌদ্ধ ভিক্ষুসকলৰ পৰা জনা যায় সেই সময়ৰ সমাজত শ্ৰেণী বিভাজনৰ অতি কঠোৰভাৱে মানি চলা হৈছিল। নিম্ন শ্ৰেণীৰ লোকসকলৰ কোনো সামাজিক অধিকাৰ বা সমতা নাছিল। 6 নম্বৰ কুৱেশ্যন, সাহিত্যিক সমলসমূহ বিশ্লেষণ কৰোঁতে ইতিহাসবিদসকলে কি কি সমস্যাৰ সৃষ্টি হৈছিল বা কি কি কথাত গুৰুত্ব আৰোপ কৰিছিল? উত্তৰ, ইতিহাসবিদসকলে এখন গ্ৰন্থ বা সাহিত্য বিষয়ৰ পুথি ৰচনা কৰাৰ ক্ষেত্ৰত কিছুমান সমল বা উপাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই উপাদানসমূহ হ'ল, প্ৰথমতে গ্ৰন্থখন সৰ্বসাধাৰণ কথিত ভাষা যেনে পালি প্ৰাকৃত, তামিল নে সংস্কৃত ভাষা ৰচনা কৰিছিল সেইটো জানিব বিচাৰে। খ নম্বৰ, যে গ্ৰন্থখন প্ৰকাশ সম্বন্ধে জানিবলৈ চেষ্টা কৰে। উদাহৰণ হিচাপে উক্ত গ্ৰন্থখন ধৰ্মীয় অনুষ্ঠানৰ পুৰোহিতসকলে উচ্চাৰণ কৰা মন্ত্ৰ আছিল নে সৰ্বসাধাৰণ মানুহৰ আকৰ্ষণীয় সাধুকথা আছিল। আৰু 3 নম্বৰ কথাটো হ'ল যে ইতিহাসবিদসকলে লেখকৰ দৃষ্টিকোণ সম্পৰ্কে জানিবলৈ প্ৰয়াস কৰে, কাৰণ এখন গ্ৰন্থৰ মানদণ্ড লেখকজনৰ চিন্তা চৰ্চা বা নিৰপেক্ষ দৃষ্টিভংগীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যদি লেখকজনৰ মনোভাৱ ঠেক গণ্ডীৰ হয় তেতিয়াহ'লে সেই গ্ৰন্থখন পক্ষপাতিত্বমূলক হোৱাৰ সম্ভাৱনা থাকিব পাৰে।
সেয়ে গ্ৰন্থ এখনৰ সংকলনৰ স্থান সময় আদি সম্বন্ধে ইতিহাসবিদসকলে সমল আহৰণ কৰে। 7 নম্বৰ কুৱেশ্যন, প্ৰাৰম্ভিক সমাজ ব্যৱস্থাত লিংগ বৈষম্য কিমান গুৰুত্বপূৰ্ণ আছিল? কাৰণসমূহ ব্যাখ্যা কৰা। উত্তৰ, প্ৰাৰম্ভিক সমাজ ব্যৱস্থাত লিংগ বৈষম্য লক্ষ্য কৰা হৈছিল কাৰণ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰাই প্ৰায় সকলো ৰাজবংশই পিতৃপ্ৰধান আদৰ্শ অনুসৰণ কৰিছিল। উদাহৰণ হিচাপে কোনো ৰজা অপুত্ৰ হ'লে তেওঁৰ ভায়েকে উত্তৰাধিকাৰ সূত্ৰে সিংহাসন লাভ কৰিছিল। এজন ৰজাৰ ছোৱালী থাকিও ছোৱালীয়ে সিংহাসন লাভ কৰাৰ বাবে কোনো নিয়ম নাছিল। ভাৰতীয় ৰাজবংশৰ মাজত পিতৃপ্ৰধান আদৰ্শ অনুসৰণৰ নামত যুদ্ধত প্ৰবৃত্ত হ'বলৈও কুণ্ঠাবোধ কৰা নাছিল। অৱশ্যে সম্পত্তিৰ লাভৰ ক্ষেত্ৰত পুৰুষৰ সমানে নাৰীয়েও অধিকাৰ লাভ কৰিছিল। কিছুমান উপায়ৰ জৰিয়তে নাৰীয়ে উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি আহৰণ কৰিছিল। অৱশ্যে সময়ৰ লগে লগে লিংগ বৈষম্য সমাজৰ পৰা বহু পৰিমাণে হ্ৰাস পাইছিল। কিছু বিশেষ পৰিস্থিতিত প্ৰভাৱশালী নাৰীয়েও উত্তৰাধিকাৰী লাভ কৰিছিল, অৰ্থাৎ সিংহাসন লাভ কৰিছিল। উদাহৰণ হিচাপে গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ জীয়ৰী প্ৰভাৱতী গুপ্তই সিংহাসন লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেদৰে মধ্যযুগতো নাৰীয়ে সিংহাসন লাভ কৰাৰ প্ৰমাণ পোৱা যায়।